হেল্ল' ডিয়াৰ ভিউৱাৰ্ছ, ইছ্যুছ আপডেটৰ আজিৰ এইটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ এটা টপিকৰ ওপৰত আলোচনা কৰিবলৈ, য'ত আলোচনা কৰিম PM কিষাণ সম্বন্ধে। চাওক, বহুতৰে কি প্ৰব্লেম হৈছে, PM কিষাণত কি নাই, আধাৰ কাৰ্ড লিংক নাই। আপোনালোকে হয়তো বা মোৰ ভিডিঅ' থাম্বনেইলখন দেখা পাই আপোনালোকে বুজি পাইছে মই কিহৰ ওপৰত আলোচনা কৰিবলৈ গৈ আছোঁ। চাওক, মই আজি আলোচনা কৰিম মূলতঃ PM কিষাণৰ আধাৰ লিংকিঙৰ ওপৰত। চাওক, বহুতে মোক কুৱেশ্যন কৰি আছে, চাওক যে মই PM কিষাণ ইমান দিনে পাই আছিলোঁ, কিন্তু এতিয়া আধাৰ লিংক নাই বাবে মোৰ একাউণ্টত পইচা সোমোৱা নাই, মই দুটা কিস্তি নাপালোঁ, কোনোবাই কৈছে মই এটা কিস্তি নাপালোঁ, মোৰ এতিয়া কি হ'ব, মই আধাৰ লিংক কেনেকৈ কৰিম, অনলাইন যোগেও মই কৰিব পৰা নাই, ছাকচেছফুলি কমপ্লিট হোৱা নাই, এতিয়া মই কেনেকৈ কৰিম, এটা পৰামৰ্শ দিয়ক, এটা দিহা দিয়ক। চাওক, মই সেইকাৰণে ভাবিছোঁ একজন কেনেকৈ মই ৰিপ্লাই দি থাকিম, মই এটা ভিডিঅ' বনাই দিওঁ, আপোনালোকে চাই পেলাই আপোনালোকৰ প্ৰব্লেমটো চল্ভ কৰিব পাৰিব। চ' আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ আগতে মই আপোনাক সৰু ৰিকুৱেষ্ট এটা জনাইছোঁ, আপুনি যদি মোৰ এইটো চেনেলত আজি নতুনকৈ ভিডিঅ' চাই আছে, আপুনি অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব, যাতে মই আপলোড দিয়া যিকোনো ধৰণৰ ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগতে আপুনি লাভ কৰে। চ' আহক পলম নকৰাকৈ মই ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। চ' মূল কথা হ'ল, আপোনাৰ যদি আধাৰ কাৰ্ডখন PM কিষাণৰ লগত লিংক নাই, আপুনি কি কৰিব? চাওক, অনলাইন যোগে কিন্তু আধাৰ লিংক বা EKYCটো কৰিব পাৰে, কিন্তু আপুনি যদি ডাইৰেক্টলি অফিচত গৈ পেলাই আধাৰ কাৰ্ডখন লিংক কৰাব বিচাৰিছে, আপুনি কেনেকৈ কৰিব সেই বিষয়ে মই আজি থুলমূলভাৱে আলোচনা কৰি বস্তুখিনি বুজাই দিম। চাওক, আপুনি কি কৰিব, আপোনাৰ যিখিনি লাগতিয়াল নথি পত্ৰ সেইখিনি কিন্তু লাগিব, যদি আপুনি ডাইৰেক্ট গৈ পেলাই আধাৰ কাৰ্ডখন লিংক কৰিব বিচাৰে। এতিয়া কথা হ'ল, আপোনাৰ হয়তো বা বহুতৰে কি হৈছে, অলপ চলপ নামৰো খেলি মেলি হৈ আছে, সেই নামৰো খেলিমেলিখিনি কিন্তু আপুনি মাৰিব পাৰিব। আধাৰ কাৰ্ড হিচাপত আপুনি জাষ্ট ফৰ্ম এখন ফিল আপ কৰিব লাগিব। চাওক, আপুনি কি কৰিব, আপোনাৰ যিটো অলৰেডিটো বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ID হৈ গৈছে, আপুনি যদি দুই একবাৰ কিস্তি পাইছে, PM কিষাণৰ পইচা আপোনাৰ একাউণ্টত সোমাইছে, চ' আপোনাৰতো অলৰেডি কি আছিলে, ৰেজিষ্ট্ৰেশ্যন ID আছিলে, PM কিষাণ বেনিফিচিয়াৰী IDটো কিন্তু আপোনাৰ আছিলে। সেই বেনিফিচিয়াৰী আইডিটো লৈ পেলাই আপুনি ক'ত যাব, গ্ৰাম সেৱকৰ ওচৰত যাব, গৈ পেলাই তাত এটা ফৰ্ম আপুনি পাই যাব, তাৰপৰা ফৰ্মখন আপুনি লৈ ল'ব। সেয়া হ'ল আপোনাৰ আধাৰ কাৰ্ড লিংকিঙৰ কাৰণে এটা ফৰ্ম পোৱা যায়। সেই ফৰ্মখন আপুনি চিম্পলি ফিল আপ কৰিব, তাত বেংক একাউণ্ট নাম্বাৰ, বেংক ডিটেইলছ গোটেইখিনি লাগিব, বেংক একাউণ্ট নাম্বাৰ, মাটিৰ আপোনাৰ যিটো খাজনা ৰচিদ, লগতে লেণ্ড হোল্ডিং হ'লেও হৈ যায়। ইয়াৰ পিছত আপোনাৰ ডাক নাম্বাৰ, পাট্টা নাম্বাৰ, কিমান মাটি আছে আপোনাৰ নামত, সেই গোটেইখিনি ডিটেইলছ আপুনি তাত ভৰাব লাগিব। আৰু পিছত আপুনি কি কৰিব, আপোনাৰ নাম যদি খেলি মেলি আছে, আপুনি চিম্পলি তাত শুদ্ধ নামটো বহাই দিব, আৰু লগতে আধাৰ কাৰ্ডখন গাঁঠি দিব। লগতে চাওক, আধাৰ নাম্বাৰটো যাতে স্পষ্ট হয়, সেই তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব, কিয়নো আপুনি তাত আধাৰ লিংকহে কৰি আছে। মূলতঃ এইখিনি কাম কৰি পেলাই আপুনি তলত এটা ছিগনেচাৰ কৰিব লাগিব, ফৰ্মৰ তলত ছিগনেচাৰৰ এটা বাকচ পাব, তাত আপুনি চিম্পলি আপোনাৰ নামটো, শুদ্ধ নামটো আপুনি তাত লিখি দিব। লিখি পেলাই চিম্পলি আপুনি আপোনাৰ যিটো ফৰ্মখন আপুনি গ্ৰাম সেৱকৰ হাতত জমা দি আহিব। চাব, আপোনাৰ আধাৰ কাৰ্ডখন লিংক কিন্তু অলৰেডি হৈ যাব, আৰু নেক্সট যিটো মান্থ, সেই মান্থতে আশা কৰোঁ আপোনাৰ যি PM কিষাণৰ ধনৰাশি, সেয়া কিন্তু আপোনাৰ একাউণ্টত সোমাই যাব। চ' যিয়ে নহওক, আপুনি এনেকৈ গৈ পেলাই কি কৰিব পাৰিব, আপোনাৰ যদি আধাৰ কাৰ্ডখন লিংক নাই PM কিষাণৰ লগত, আপুনি চিম্পলি লিংক কৰাই ল'ব পাৰিব। যদি আপোনাৰ কিবা প্ৰব্লেম হয়, তথাপিও মোক কমেণ্ট ছেকশ্যনত আহি পেলাই কমেণ্ট যোগে জনাব পাৰিব, মই যিমান পাৰোঁ আপোনাক ছাপোৰ্ট কৰাৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপুনি আপোনাৰ চলিউশ্যন পালে। যদি ভিডিঅ'টো চাই আপুনি ভাল পালে, অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক দিবলৈ নাপাহৰিব, আৰু এনেকুৱা ধৰণৰ বহুতৰে যিহেতু প্ৰব্লেম হৈ আছে, আপুনি অনুগ্ৰহ কৰি যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৰে সুবিধা হয়, কিয়নো যদি মান্থলি পইচা কিবা এটা পায়, সকলোৰে সকাহ এটা হয়। বৰ্তমানতো চাওক, গভমেণ্টে GST লগাই পেলাই প্ৰত্যেকটো বস্তুৰ ওপৰত যি মূল্য বৃদ্ধিৰ হাৰ, সেয়া কিন্তু পূৰা দিনক দিনে বাঢ়ি আছে। তাৰ কাৰণে সকলোৰে হয়তো বা পইচা পাতিৰ অকণমান প্ৰব্লেম হৈ আছে। চ' যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, সকলোৰে সুবিধা হওক, আপুনিও উপকৃত হওক, সকলোৱে যাতে উপকৃত হয় মোৰ ভিডিঅ'টো চাই পেলাই, সকলোৱে যাতে গম পায় যে লিংক কেনেকৈ কৰিব লাগিব, ক'ত যাব লাগিব। মই কথাখিনি কৈ দিছোঁ, যিহেতু মই একজনটো কোৱাটো পচিবল নহয়। চ' যদি পাৰে ভিডিঅ'টো এবাৰ আপুনি শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীৰ লগত, যাতে সকলোৱে এই কামখিনি কৰাই ল'ব পাৰে। লগতে আকৌ অনুৰোধ এটা জনাইছোঁ আপোনাক, মোৰ চেনেলত যদি আপুনি আজি নতুনকৈ ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো দবাই দিব, যাতে লগতে কি কৰিব, অল নটিফিকেশ্যন এলাউ কৰি দিব, যাতে মই আপলোড দিয়া যিকোনো ধৰণৰ ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগত আপুনি লাভ কৰে। চ' আশা কৰোঁ বস্তুখিনি আপোনালোকে বুজি পালে। মই ইয়াৰ লগতে PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইটৰ লিংক, সেয়া মই মোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ পেলাই বিতংভাৱে বস্তুখিনি জানিব পাৰিব। লগতে মোৰ অন্যান্য ভিডিঅ'বিলাকৰ লিংক মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তলত মই দি দিম। আপোনালোকে যদি বিচাৰে, আপোনালোকৰ উপকৃত হ'বলগীয়া ভিডিঅ'বিলাক কি কৰিব, আপোনালোকে তাৰ পৰা বাছি উলিয়াই চাই পেলাই আপুনি আপোনাৰ নিজৰ কামবিলাক কৰি থাকিব পাৰিব। মই নিত্য নতুন ইয়াত ইনফৰ্মেটিভ ভিডিঅ' কিছুমান আপলোড কৰোঁ,
চ' আশা কৰোঁ বুজি পালে। চ' আজিলৈকে ইমানতে এৰিলোঁ। জয় জয় অসম, বাই বাই।